এই মুহূৰ্তত দিবলৈ লৈছো টপ আসামৰ দৰ্শকসকলৰ বাবে আজিৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। আজিৰ প্ৰথমটো খবৰ হৈছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ এটা অত্যন্ত জৰুৰী খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰী এতিয়াই কৰক এইকেইটা জৰুৰী কাম। ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ অত্যন্ত জৰুৰী নিৰ্দেশনা। সংযোগ কৰক ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড। এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড আঁচনিৰ সুবিধা লাভ কৰিবলৈ আধাৰ সংযোগ কৰাটো অত্যন্ত প্ৰয়োজন। আজি সুলভ মূল্যৰ দোকান বা বিভাগীয় কাৰ্যালয়লৈ গৈ সংযোগ কৰক আধাৰ কাৰ্ড। ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ এই জৰুৰী খবৰটো। আজিৰ পৰৱৰ্তী খবৰটো হৈছে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰী বিশিষ্ট দেৱ শৰ্মাৰ কৰুণ মৃত্যু। GMCHত শেষ নিশ্বাস ত্যাগ কৰে বুঢ়া সত্ৰাধিকাৰী গৰাকীয়ে। কেইবাদিন ধৰি চিকিৎসাধীন হৈ আছিল বুঢ়া সত্ৰাধিকাৰী গৰাকী। 4:54 বজাত শেষ নিশ্বাস ত্যাগ কৰে আৰু GMCHত শেষ নিশ্বাস ত্যাগ কৰে সত্ৰাধিকাৰী গৰাকীয়ে। 84 বছৰ বয়সত মৃত্যু বিশিষ্ট দেৱ শৰ্মা। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰী গৰাকীয়ে 1938 চনৰ 1 এপ্ৰিলত সুন্দৰী দিয়া সত্ৰত জন্মগ্ৰহণ কৰিছিল। আজিৰ পৰৱৰ্তী খবৰটো হৈছে AIUDFক কঠোৰ সমালোচনা কৰিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে আৰু AIUDFে ৰাইজৰ দলৰ লগত মিত্ৰতা কৰিব বিচাৰিছিল। ইয়াৰ বাবে অখিল গগৈয়ে কঠোৰ সমালোচনা কৰিছে আৰু গগৈয়ে কৈছে গছত গৰু উঠাৰ কথা কৈছে AIUDFে। ৰাইজৰ দলে কোনো ক্ষেত্ৰত AIUDFৰ কথা নুশুনে। ৰাইজৰ দল আদৰ্শগত ৰাজনৈতিক দল। বিজেপি আৰু AIUDF হৈছে এটা সাম্প্ৰদায়িক ৰাজনৈতিক দল। সাম্প্ৰদায়িক দলৰ সৈতে ৰাইজৰ দলে কেতিয়াও মিত্ৰতা নকৰে। ৰাইজৰ দলক AIUDFৰ সমৰ্থনৰ প্ৰয়োজন নাই। উপজাতি সমৰ্থন দিলেও আমাক সমৰ্থন নালাগে, এই মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। আমি কেতিয়াও AIUDFৰ পক্ষত নাছিলো আৰু কেতিয়াও নাথাকো, এই মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। বিজেপিৰ সমানেই ৰাইজৰ দলে AIUDFৰ বিৰোধিতা কৰি যাব। AIUDFক কঠোৰ সমালোচনা কৰিছে বিধায়ক অখিল গগৈয়ে। দৰ্শকসকল আজিলৈ ইমানে। চাই থাকিব টপ আসাম। লগতে ভিডিঅ'টো শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।